নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পোনপ্ৰথমে আন্তৰিকতাৰে চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছো মই ত্ৰিবেণী আৰু আপোনালোকে চাই আছে ত্ৰিবেণীজ ডায়েৰী বন্ধুসকল মই ভালে আছো আশা কৰো আপোনালোকো ভালে আছে আজি মোৰ বেটা দুটাৰ পৰীক্ষাৰ ৰিজাল্ট দিলে সৰু বেটাটোৱে ক্লাছ 4 ৰ পৰা 5 লৈ পাছ কৰিছে আৰু ডাঙৰটোৱে ক্লাছ 7 ৰ পৰা 8 লৈ পাছ কৰিছে পৰীক্ষাৰ ৰিজাল্ট ভালে হৈছে সিহঁতৰ আজি ৰিজাল্ট লবলৈ গৈ পেলাই তাৰ মানে যেটো পৰিবেশ দেখিলো গাৰ্জেন সকলৰ যিবিলাক মানে ৰিঅ্যাকচন দেখিছো সেইবিলাক দেখি পেলাই আহি মই মানে থাকিব পৰা নাই কিবা এটা যে কও তাত কাকো কব নোৱাৰিলো এজনকে কিমানক কম কিন্তু ভাবিলো ভিডিও এটা বনাও কাৰণ মই মোৰ ভিতৰতে কথাবিলাক ৰাখিব নোৱাৰো আৰু যেতিয়ালৈকে উলিয়াই দিব নোৱাৰো তেতিয়ালৈকে মোৰ মানে আকৌ বেলেগ কিবা এটা মন বহাব নোৱাৰো মই মনলে হেবুৰে আহি থাকে গতিকে এই কথাখিনিয়ে মই ভাবো আপোনাক সহায় কৰিব আৰু আপোনাৰ সন্তানকো সহায় কৰিব গতিকে অকনমান সময় দিয়ক ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে নিশ্চয় চাব আমি আমাৰ সপোনবোৰ সন্তানে পুৰা কৰক হেতু বিচাৰো নে হিহঁতৰ সপোনবোৰ পুৰা কৰি লওক হেতু বিচাৰো প্ৰথম কথা হেতু এই দুটাৰ মাজত যেতিয়া আপুনি এটা বাছি লব যদি আপুনি বিচাৰে আপোনাৰ সপোনবিলাক সন্তানে পুৰা কৰক তেনেহলে হয় হিহঁতক অনবৰতে আপুনি কক পহ তই আমুকক পিছপেলা তই তামুকক পিছপেলা তই ইমান পাৰ্সেন্টেজ পাব লাগিব লাগিলে হি পঢ়িব বিচাৰক বা নিবিচাৰক লাগিলে তাৰ হেতুত ইন্টাৰেষ্ট থাকক বা নাথাকক অলপ সলপ পঢ়িব সকলোৱে লাগিব মেট্ৰিক পাস হায়াৰ সেকেন্ডাৰী পাস বা এটা লেভেললৈকে পঢ়ে মানুহে যাতে কিছু কামত আহে জীৱনত আৰু সেই হিচাপে পঢ়ে আনুষ্ঠানিক শিক্ষা লয় তাত কোনো কবলগীয়া কথা নাই কিন্তু লৰাছলিৰ পৰা যেতিয়া ডিমান্ড কৰা হয় যে ইমান পাৰ্সেন্টেজ লাগিব বা তই ৰেংকত আহিব লাগিব তই ফাৰ্ষ্টে আহিব লাগিব ক্লাছৰ ভিতৰত তই আমুকক পিছ পেলাব লাগিব এনেকুৱা ধৰণৰ কথা যেতিয়া আমি সন্তানৰ মনত সুমুৱাই দিও তেতিয়া তাৰ কুফল আমিয়ে ভোগ কৰিব লাগে কেনেকৈ জানেনে আপোনালোকে শুনিছে পৰীক্ষাত ভাল ফলাফল আনিব নোৱাৰি বহুত লৰা ছোৱালীয়ে সুইসাইড কৰে বহুতে ৰেংকত আহিব নোৱাৰি সুইসাইড কৰে বহুতে নিজৰ সপোনবোৰ সফল কৰিব নোৱাৰি হেখত গৈ সুইসাইড কৰে এইবিলাক হিহঁতে নিজে কৰিছেনে বাৰু নহয় এইবিলাক আমাৰ নিচিনা গাৰ্জেন বিলাকৰ কাৰণে হৈছে আপোনাৰ মোৰ নিচিনা মাক দেউতাকবোৰৰ কাৰণে হৈছে কোনেও গাত পাতি নলব কথাটো মই জাস্ট মোৰ মনৰ অনুভৱবিলাক আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আনুষ্ঠানিক শিক্ষাত বহুত ভাল ৰিজাল্ট কৰা বা হাই পাৰ্সেন্টেজ আনা মানে এটো নহয় যে জীৱনত সেই সন্তানটো বা সেই লৰা ছোৱালীটো সফল হৈ যাব আৰু আনুষ্ঠানিক শিক্ষাত কম পাৰ্সেন্টেজ আনা বা বিফল হোৱা মানে এটো নহয় যে জীৱনত সেই সন্তান সফল হ'ব নোৱাৰিব সফলতা আৰু এই শিক্ষাৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে সফল হ'বলৈ কাৰণে শিক্ষাতকৈ বেছি অনুভৱৰ প্ৰয়োজন মানুহক জীৱনত এনেকুৱা বহুত মানুহ আছে বাহিৰৰ মানুহৰ কথা নকওঁৱে মই যেটো জায়গাত থাকো আমাৰ তিতাবৰৰ কথা কৈছো যেটো জায়গাত থাকো ইয়াতে এনেকুৱা কেজনমান মানুহ আছে যি হয়তো মেট্ৰিক পাছো নহয় আৰু তেওঁলোকে বৰ্তমান তেওঁলোকৰ যি ব্যৱসায় যি কৰ্ম সেই কৰ্মত বিএমএ পাস কৰা মানুহক মানে বহুত কম হেৰিয়তে কামত ৰাখি থৈছে এমপ্লয় হিচাপে নিয়োগ কৰি থৈছে তেনেহলে ভাবকচোন সফলতা আৰু শিক্ষাৰ মাজত ইমান বিশেষ ৰিলেশন নাই লাগিব হাই পাৰ্সেন্টেজ এখন মানে যিটো মানুহে নেকি ভাল বুলি কয় এখন ভাল কলেজত এডমিশন লবৰ কাৰণে লাগিব কিন্তু এই ভালটোৱে কিমান যে লৰাছলিৰ মাজত কেনেকুৱা এটা ডিপ্ৰেছন কেনেকুৱা এটা অশান্তি আনি দিছে হেতু জানেনে আপোনালোকে দুখন সিনেমা চাইছেনে তাৰে জমিন পৰ আৰু এখন হৈছে 3 ইডিয়ট এই দুইখনতে আমিৰ খান আছে এই দুখনৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে 3 ঘণ্টা 6 ঘণ্টা আপুনি খৰচ কৰি দিছে যদি আপুনি এই দুখন সিনেমা চাইছে যদি এই দুখন সিনেমা চাইও আপুনি একো শিকা নাই এনে চাই দিলে তেনেহলে কিন্তু আপুনি জীৱনৰ সেই 6 ঘণ্টা এনে গল আপোনাৰ জীৱনৰ পৰা শিকিবলগীয়া দুখনত এই সিনেমা দুখনত বহুত কিবা কিবি আছে যদি চোৱা নাই আপুনি চাবচোন বহুত পাৰ্সেন্টেজ পায় আৰু কম পাৰ্সেন্টেজ পায় পাস কৰা দুটা ছাত্ৰৰ কাৰণে মই আপোনাক এটা উদাহৰণ দিছো দুটা গছ পুলি আপুনি ৰুইছে এটা গছ পুলিত আপুনি সাৰ দিছে জাবৰ দিছে পানী দিছে ঠিক আছে আৰু এটাত আপুনি সাৰ প্ৰয়োগ কৰা নাই পানী দিছে ৰুতে অকমান পানী দিছে কেতিয়াবা আপুনি পানী দিয়ে আৰু হিতুত আপুনি সদায় পানী দিয়ে একদম খুব কেয়াৰ লয় তাৰ পাছত আপুনি অলপ দিনৰ পিছত 4-6 মাহৰ পাছত বা এবছৰৰ পাছত আপুনি খান্দি পেলাই চাবচোন
এই যিজোপাত নেকি সাৰ আছে পানী দিছে সেই গছজোপা ওপৰটো বহুত ডাঙৰ হৈ গ'ল দেখাত গছজোপা বহুত ডাঙৰ হ'ল আৰু যিজোপা পোৱা নাই সাৰ জাবৰ পোৱা নাই পানী সদায় নিদিয়ে সেইজোপা সৰু হৈ আছে গছজোপা বেছি ডাঙৰ হ'ব পৰা নাই খান্দি পেলাই চাবচোন যিজোপাত আপুনি পানী দি থৈছে সাৰ দি থৈছে তাৰ শিপা একদম ওপৰতে আছে কাৰণ সি ওপৰতে সাৰ পাই আছে ওপৰতে পানী পাই আছে শিপা তললৈ যাবলৈ প্ৰয়োজনীয় হোৱা নাই কিন্তু যিজোপাত আপুনি সাৰ দিয়া নাই পানী দিয়া নাই সেইজোপাই পানী পাবৰ কাৰণে নিজে চেষ্টা কৰিছে পানী পাবৰ কাৰণে শিপা গৈ তল পাইছেগৈ বহুত দূৰ পাইছেগৈ মাটিক ভালকৈ খামুচি ধৰিছে এতিয়া কি হ'ব জানেনে যদি বতাহ ধুমুহা আহে সেইজোপা গছ হালি পৰিব ভাঙি যাব বা হালি পৰিব উঘালি যাব যিজোপাত আপুনি সাৰ জাবৰ পানী দি থৈছে আৰু যিজোপাত দিয়া নাই সেইজোপা কিন্তু একো নহয় যেনেকুৱা তেনেকুৱা হৈ থাকিব কাৰণ তাৰ শিপা গৈ বহুত তল পালেগৈ মাটিক ভালকৈ খামুচি ধৰিলে এইটো কথাৰ পৰা বুজিব পৰা সকলে বুজিলে চাগে যে ইমানো ল'ৰা ছোৱালীক হেৰি কৰিব লাগে নালাগে কোৱা নাই আমি বহুত আশা হেঁপাহ থাকে সপোন থাকে কিন্তু এইটো নহয় নিজৰ সপোনবোৰ থোৰা কৰিবলৈ চেষ্টা কৰিব নালাগে যে মোৰ সপোন আছিলে এইটো মই এইটো হ'ব নোৱাৰিলোঁ গতিকে যেনে তেনে মই ইয়াক এইটো কৰি হেৰিম না বা ষ্টেটাছ মেইনটেইন কৰিবৰ কাৰণে যে মোৰ ল'ৰা ছোৱালী এনেকুৱা নহ'লে কেনেকৈ হ'ব এনেকুৱা হ'বই লাগিব আনক দেখুৱাবৰ কাৰণে সেইটো কৰিলে নহ'ব সি কিমান সুখী হৈ আছে হেতু চাব লাগিব যে আপোনাৰ সন্তানটো লৰাটো বা ছোৱালীজনী কিমান সুখী হৈ আছে আপুনি বিচৰাখিনি একতে কিমান সুখী হৈছে আৰু যদি সি বিচৰাখিনি আপুনি কৰিবলৈ দিয়ে তেনেহলে সি কিমান সুখী হ'ব যদি সন্তানক হিহঁতৰ কাৰণে আপুনি জীয়াই আছে হিহঁতৰ কাৰণে আপুনি কৈছে তেনেহলে হিহঁতৰ দৰে থাকিবলৈ দিয়ক আপুনি বিচৰাৰ দৰে হ'বলৈ নিদিব বা আপুনি বিচৰাখিনি হিহঁতৰ ওপৰত জাপি নিদিব ঠিক আছে আইনষ্টাইনৰ নাম আপোনালোকে শুনিছে আইনষ্টাইন এজন দাৰ্শনিক হয় এজন বিজ্ঞানী হয় তেখেত সৰুতে একদম মন্দবুদ্ধি বুলি যাক কয় শিক্ষকে মন্দবুদ্ধি বুলি কৈছিলে তেখেতক মানে একদম বুদ্ধিত একেবাৰে নাই মানে কিবা পঢ়ালে মনত নাথাকে যিটো কয় হেতু বুজি নাপায় তেনেকুৱা ধৰণৰ আছিল কিন্তু সেই আইনষ্টাইনক আজি আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু অনন্ত কাললৈকে পাহৰা নাযায় কাৰণ তেওঁ এনেকুৱা বস্তু আৱিষ্কাৰ কৰি থৈ গৈছে এনেকুৱা সৃষ্টি কৰি থৈ গৈছে যাক নেকি আৰু আনে কৰিব পৰা নাই বা কোনেও কেতিয়াও নোৱাৰিবও চাগে গতিকে আনুষ্ঠানিক শিক্ষাৰ লগত সফলতা জীৱনত সফল হোৱাৰ কোনো লিংক নাথাকে গতিকে নিশ্চিন্ত হৈ পৰক আজিৰ পৰা যে নাভাবিবই কোনোবাই যদি নিজৰ সন্তানক লৈ হেৰিও কৈছে যে তোৰ সন্তানটো ইমান হেৰি নহয় এনেকুৱা তেনেকুৱা ইয়াক আৰু অলপমান চা আমুক কৰ তামুক কৰ তেনেহলে বাদ দিয়ক আপোনাৰ সন্তান আপুনি চিন্তা কৰক তাৰ কাৰণে বেলেগৰ ৰায় নলব বেলেগৰ মতামত লৈ নিজৰ সন্তানৰ ওপৰত এনেকৈ কৰ তেনেকৈ কৰ এইবিলাক জাপি নিদিব দেখিছো মই তেনেকুৱা কৰা মানুহে গতিকে খুব বেয়া লাগে কাক এজনকে কাক বুজাবলৈ যাম বা কাক ক'বলৈ যাম আৰু তেনেকুৱা কৰিবলৈ গ'লে মোক কোনোবাই চেণ্ডেল নদলিয়াবনে গতিকে ভাবিলো তেনেকৈ ক'বলৈ নাযাওঁ অকমানকে ভিডিঅ' এটা বনাই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ যদি আপোনালোকৰ ভাল লাগে তেনেহলে আপোনালোকেও শ্বেয়াৰ কৰি দিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে জনাইছো ধন্যবাদ সদায় নিজৰ যত্ন ল'ব আৰু কোনেও কথাটো গাত পাতি নল'ব মই হাত জোৰ কৰিছো যদি কিবা ভুল কৰিছো তেনেহলে ক্ষমা কৰি দিব আজিলৈ আহিছো নমস্কাৰ